উচ্চ ৰক্তচাপৰ ৰোগ সাধাৰণতে 40 বছৰ ওপৰৰ ব্যক্তি বা বয়স্ক লোকৰ ক্ষেত্ৰতহে দেখা গৈছিল। শিশুৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল আৰু চিকিৎসকেও কেতিয়াও শিশুৰ ৰক্তচাপ জুখিব পৰা নাছিল। কিন্তু এতিয়া এই চিন্তাধাৰা সলনি হৈছে। নমস্কাৰ, মই পল্লৱ। সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি অলপ বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। আজি শিশুৰ ৰক্তচাপৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ, যিটো আপোনালোকে চোৱাটো বাঞ্ছনীয় আৰু সকলোৱে এই ভিডিঅ'টো চাব বুলি মই আশা কৰিছোঁ। শিশুৰ ক্ষেত্ৰত এতিয়া উচ্চ ৰক্তচাপৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। মেদবহুলতাৰ বাবে শিশুসকলৰ উচ্চ ৰক্তচাপৰ বলি হৈছে। উচ্চ ৰক্তচাপৰ বাবে তেওঁলোক হৃদৰোগতো ভুগিছে। ধমনীত বেয়া কলেষ্ট্ৰল জমা হৈ আহিছে, যিয়ে তেজৰ সোঁতত বাধাৰ সৃষ্টি কৰিছে। শিশুৰ চকুৰ দৃষ্টিশক্তিও কমি আহিছে। দিল্লীৰ এইমছত মেদবহুলতাত ভুগি থকা 60টা শিশুক পৰীক্ষা কৰা হৈছিল। এই অনুসন্ধানৰ অন্তত দেখা গ'ল যে 60টাৰ ভিতৰত 40% অৰ্থাৎ 24টা শিশু উচ্চ ৰক্তচাপত আক্ৰান্ত। এই আটাইকেইটা শিশুৰ বয়স আছিল প্ৰায় 18 বছৰ তলৰ। এই 24টা শিশুৰ ভিতৰত 68% শিশুৰ ৰক্তচাপৰ প্ৰভাৱত হৃদযন্ত্ৰৰ ওপৰত প্ৰভাৱ দেখা গৈছিল। কিছুমান শিশুৰ ক্ষেত্ৰত অংগ বিকল হোৱাও লক্ষণ দেখা গৈছিল। আচলতে উচ্চ ৰক্তচাপ এটা নীৰৱ হত্যাকাৰী। ইয়াৰ প্ৰভাৱ আমাৰ হৃদয়ত আটাইতকৈ বেছি পৰে। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ নকৰিলে হঠাৎ হাৰ্ট এটেক বা মগজুৰ ৰক্তক্ষৰণৰ আশংকা থাকে। এইটো হয়তো বহুতে জানি আহে, শুনি আহে আৰু দেখিও আহিছে। প্ৰধানকৈ শিশুৰ উচ্চ ৰক্তচাপৰ দুই প্ৰকাৰ থাকে। এটা প্ৰাথমিক উচ্চ ৰক্তচাপ আৰু গৌণ উচ্চ ৰক্তচাপ। প্ৰাথমিক উচ্চ ৰক্তচাপ কিশোৰ আৰু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। ইয়াৰ কাৰণ প্ৰায়ে জীৱনশৈলীৰ কাৰক, যেনে অত্যধিক নিমখ খোৱা, মছলা সেৱন কৰা এইবোৰ। যদি পিতৃ মাতৃৰ কোনো এজনৰ উচ্চ ৰক্তচাপৰ সমস্যা থাকে, তেন্তে কেতিয়াবা ইয়াৰ লক্ষণ শিশুৰ ক্ষেত্ৰতো দেখা যায়। মেদবহুলতাৰ বাবে এই লক্ষণসমূহ সোনকালে দেখা দিয়ে। গৌণ উচ্চ ৰক্তচাপৰ সাধাৰণ কাৰণসমূহ হ'ল বৃক্কৰ বিকাৰ, হৰমনৰ সমস্যা, হৃদযন্ত্ৰ বা ৰক্তবাহী নলীৰ বিকাৰ, টোপনিৰ বিকাৰ, মানসিক চাপ বা কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া। কৰোনাৰ সময়ত যেতিয়া শিশুক ঘৰত আবদ্ধ কৰি ৰখা হৈছিল, তেতিয়া তেওঁলোকৰ হাতত মাত্ৰ 2টা বা 3টা কাম আছিল। অনলাইনত পঢ়া শুনা, মোবাইলত সময় কটোৱা আৰু খোৱা। তাৰ বাদে একো কাম নাছিল। সেই সময়ছোৱাত যিহেতু পিতৃ মাতৃ দুয়োজনেই ঘৰত থাকিছিল, সেয়েহে মহিলাসকলে আৰু কোনো ঠাইত আনকি পুৰুষসকলেও নিজৰ ৰান্ধনীশালৰ দক্ষতা প্ৰদৰ্শন কৰিছিল। মানুহৰ ঘৰত বহুত তেল, ঘিউ, নিমখ, মছলাযুক্ত খাদ্য প্ৰস্তুত কৰা হৈছিল আৰু সেই ল'ৰা ছোৱালীয়ে খাই বহুত ভাল পাইছিল। আনকি শিশুক আকৰ্ষণ কৰাৰ বাবে বাৰ্গাৰ, পিজ্জা, ৰোল এইবোৰ বস্তুও মাতৃসকলে প্ৰস্তুত কৰি খুৱাইছিল। ফলত এই সময়ছোৱাত শিশুসকলৰ ওজন বহু পৰিমাণে বৃদ্ধি পালে। খেল ধেমালি বা শাৰীৰিক কাৰ্যকলাপৰ অভাৱৰ বাবে শৰীৰত চৰ্বি হিচাপে অতিৰিক্ত শক্তি জমা হৈ পৰিছিল। ইয়াৰ বাবে ধমনীবোৰত তেজৰ সোঁত বাধাগ্ৰস্ত হৈ পৰিছিল আৰু ইয়াৰ ফলত শিশুৰ উচ্চ ৰক্তচাপৰ সমস্যাৰ সৃষ্টি হৈছিল। এতিয়া কৰোনা শেষ হোৱাৰ 2 বছৰতকৈ অধিক হ'ল। এতিয়াও কৰোনা যুগৰ আগৰ দৰে খেলপথাৰত শিশুৰ সংখ্যা বৃদ্ধি হোৱাই নাই। খেলৰ ক্ষেত্ৰত শিশুসকল একেবাৰে এলেহুৱা হৈ পৰিলে। মোবাইল ফোনত গেম খেলিহে আজিকালি ভাল পায়। শাৰীৰিক কাৰ্যকলাপৰ অভাৱৰ বাবে শিশুসকল উচ্চ ৰক্তচাপৰ বলি হৈছে বৰ্তমান। আজিকালি পঢ়া শুনা আৰু প্ৰতিযোগিতাৰ মানসিক চাপে শিশুসকলৰ ওপৰত এক বেলেগ ধৰণৰ প্ৰভাৱ পেলাইছে। প্ৰতিজন অভিভাৱকে কামনা কৰে যে তেওঁলোকৰ সন্তানে পৰীক্ষাত 90%তকৈ অধিক নম্বৰ লাভ কৰক। 90%তকৈ অধিক নম্বৰ লাভ কৰিবৰ বাবে পিতৃ মাতৃৰ ইচ্ছাৰ প্ৰচণ্ড চাপৰ সন্মুখীন হৈছে শিশুসকল। আধা দিন স্কুলত পঢ়ে, তাৰ পাছত আকৌ টিউচন, হোমৱৰ্ক এইবোৰ কৰোঁতেই দিনটো ঘৰত অকল পঢ়া শুনাতেই থাকি যায়। তেওঁলোকৰ খেলা ধূলা কৰিবলৈ সময় নাথাকে, যিয়ে তেওঁলোকক মানসিক চাপৰ পৰা সকাহ পোৱাত সহায় কৰিব পাৰে। এই মানসিক চাপে ৰক্তচাপ বৃদ্ধি কৰাৰ মূল কাৰণ। তাৰপাছত চাব, ভাৰতৰ ফাষ্টফুডৰ ইমানেই দ্ৰুতগতিত বৃদ্ধি পাইছে যে এতিয়া ল'ৰা ছোৱালীয়ে কুঁহিয়াৰ, চুপাৰীৰ ৰস, কাঠ আপেলৰ ৰস, ভেলপুৰি আদি এইবোৰ বস্তু সোৱাদ ল'বও নিবিচাৰে। তেওঁলোকে কেৱল মেকডনাল্ডছ, পিজ্জা, চাওমিন আদি এইবোৰ ফাষ্টফুডত খাই ভাল পায়। ফাষ্টফুডত পোৱা ছডিয়াম নিমখ, পনীৰ, আটা আৰু মাখনৰ শৰীৰত জমা হৈ শিশুৰ মেদবহুলতা বৃদ্ধি কৰে। এতিয়া স্কুল কলেজৰ কেণ্টিনৰ পৰাও নাইকিয়া হৈ গৈছে এই কিছুমান স্থানীয় সামগ্ৰী, যেনেকৈ ৰাজমা চাউল, পুৰি, চব্জি, ভেজ থালি। এইবোৰ ঠাইত পিজ্জা, ৰোল, চামোচা, ফিংগাৰ চিপছ,
চেণ্ডউইচ, নুডলছ, চাওমিন, ক'ল্ড ড্ৰিংকছ আদি ব্যৱস্থা কৰা হয়। স্কুল আৰু কলেজৰ কেণ্টিনত শিশুৱে একেধৰণৰ খাদ্য খাই খাইও ওজন বাঢ়িছে। খেলা ধূলা, ব্যায়ামৰ দৰে কথাবোৰ স্কুলৰ কাম কাজৰ পৰা বাদ দিয়া হৈছে। সেয়েহে শিশুৰ বৃক্ক, যকৃত, মগজু আদি হৃদৰোগত বৃদ্ধি পাইছে। আমি সময়ত সজাগ হোৱাটো অতি প্ৰয়োজনীয়। শিশুক ফাষ্টফুডৰ পৰা আঁতৰাই ৰাখক। ইয়াৰ লগতে দিনটোত কমেও 2 ঘণ্টা খেলিবলৈ খেলপথাৰলৈ পঠিয়াব লাগে। উচ্চ ৰক্তচাপৰ আটাইতকৈ সহজ আৰু সঠিক চিকিৎসা হৈছে সুস্থ জীৱনশৈলী আৰু নিয়মীয়া ঔষধ। খেলা ধূলাৰ লগতে খাদ্যৰ দ্বাৰা উচ্চ ৰক্তচাপৰ নিয়ন্ত্ৰণ কৰিব পাৰি। শিশুসকলক দৈনন্দিন খাদ্যত সতেজ ফল-মূল, শাক-পাচলি, গোটা শস্য, কম চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰী দিব লাগে। খাদ্যত নিমখ আৰু চৰ্বি ব্যৱহাৰ খুব কম কৰক। নিজেই নিয়মিত ব্যায়াম কৰক আৰু আপোনাৰ সন্তানকো এই অভ্যাসত পৰিণত কৰক। ইয়াৰ সম্পূৰ্ণ টোপনি যোৱাটো অতি প্ৰয়োজনীয়। ৰাতি 10 ঘণ্টা টোপনিৰ পৰা শিশুটিক শক্তিশালী আৰু সুস্থ কৰি তোলে। জীৱনশৈলী পৰিৱৰ্তন কৰিলেহে আমি আমাৰ সন্তানক এনে বিপদজনক ৰোগৰ পৰা ৰক্ষা কৰিব পাৰিম। মাজে মাজে শিশুৰ স্বাস্থ্য পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়। যদি শিশুটিয়ে চকুৰ দৃষ্টিশক্তি কম হোৱাৰ অভিযোগ কৰে, তেন্তে কেৱল তেওঁৰ বাবে চশমা বনাই দিয়েই নহয়, ডায়েবেটিছ আৰু ৰক্তচাপো পৰীক্ষা কৰিব। খাদ্যত নিমখৰ পৰিমাণ কমাই শিশুৰ ওজন নিয়ন্ত্ৰণত ৰাখক। যদি শিশুটিৰ মূৰৰ বিষ, হৃদস্পন্দন বৃদ্ধি বা নাকৰ পৰা যদি তেজ ওলোৱা আদি লক্ষণ দেখা দিয়ে, তেন্তে তৎক্ষণাৎ তেওঁৰ ৰক্তচাপৰ পৰীক্ষা কৰাব লাগে। এই লক্ষণসমূহে উচ্চ ৰক্তচাপ বা উচ্চ ৰক্তচাপৰ সংকেতৰ ইংগিত দিয়ে, যাৰ বাবে তৎকালীন চিকিৎসাৰ অতি প্ৰয়োজন হয়। এই ক্ষেত্ৰত সকলো সাৱধান হওক।